ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাব ওলাইছোঁ পানীখাইটি বজাৰ, আৰু বজাৰত যাই কিবা কিবি অলপ লৈ আহোঁ বুলি ভাবিছোঁ, কাৰণ ঘৰত একোৱেই চব্জি নোখোৱা হৈছে। আজি মোৰ লগত যাব মোৰ মানুহজন, এইজন ৰেডি হৈ আছে, পুৰা ৰেডি বহি আছে। যাব লাগে ব'লা। আজি বজাৰৰ পৰা কি কি পাওঁ উঠাই লৈ আনিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে মই আগলৈ যাব পাৰোঁ। এয়া আমি বজাৰৰ পৰা আহি পালোঁ। আহি পাই কিনে এখেতে আগতে আহিছে। এয়া মই আৰু গেট ছেট কৰোঁতে টাইম লাগেতো। এয়া বজাৰৰ পৰা হাঁহ পালোঁ, হাঁহৰ খানা খাম আজি আমি। এইটো আৰু কিবা কিবি আনিছোঁ চব্জি। আৰু আপোনালোকে চাবচোন, আমি আজি হাঁহটো কেনেকুৱাকৈ বনাওঁ। ৰেচিপি বুলি নহয় আৰু এনেই ঘৰতে বনাই খাম, সেইকাৰণে আপোনালোককো দেখাম আৰু কেনেকুৱাকৈ বনাম। আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এতিয়া মই ভাত বনাই আছোঁ। আজি দালি বনাইছোঁ, বেঙেনা ফ্ৰাই কৰিছোঁ, কৰি আছোঁ। আৰু বাকী ইফালে হাঁহটো চাফা কৰি আছে, কাৰণ চাফা হোৱা নাই। আপোনালোকক দেখাই আছোঁ ৰ'ব। তাৰ আগতে এজনী ছোৱালী চাওকচোন, আমাৰ এইজনী ইমান দুষ্ট ন, মোবাইল পালে আৰু একোৱেই নালাগে তাইক। মা, কি চাই আছা তুমি? কি চাই আছা মুনু? ঐ টিকলি, দিদিলি না কি চাই আছা তুমি? মোবাইল পালে একোৱেই নালাগে, আনকি খাবও পাহৰি যায়। এয়া ইফালে চাফা কৰি আছে। এটা হাঁহ মাৰিব পৰা নাই জানানে? আৰু কি কৰিব কওকচোন আপোনালোকে? এটা হাঁহ যদি মাৰিব পৰা নাই এতিয়ালৈ, 10 মিনিট হৈ গ'ল। এয়া চাফা কৰি আছে। এয়া কাটি আছে মাংসটো। এয়া মই ইয়াতে দিছোঁ ইলাচি, শুকান জলকীয়া, তেজপাত আৰু গোটা জালুক দিছোঁ। আৰু ইয়াতে দিম ধনিয়া অকণমান আৰু জিৰা অলপমান দি দিছোঁ। দি কিনে অকণমান গৰম হোৱাৰ পিছত মই নমাই কিনে মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এয়া কাটি ৰাখি থৈ দিছোঁ পিঁয়াজ, সৰু মিডিয়াম চাইজৰ 4টা, তেজপাত, আলু দিছোঁ 2টা ডাঙৰ চাইজৰ, আৰু আদা নহৰু এইখিনি মই পেষ্ট বনাই ল'ম। পেষ্ট বনাই লৈ কিনে এইখিনি মাংসখিনি মই আধা ঘণ্টা মেৰিনেট কৰি ৰাখিছোঁ, হালধি আৰু নিমখ দি কিনে। সেইখিনি চাওকচোন। আৰু এতিয়া এইখিনি হৈ যোৱাৰ পিছত বনাই আছোঁ, আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণ। এয়া মই অকণমান পাঁচফোৰণ দি দিছোঁ। তেজপাত দি দিছোঁ। তাৰপিছত কাটি থৈ দিয়া পিঁয়াজখিনি দি দিছোঁ।
পিঁয়াজখিনি 2 মিনিটমান ভাজি ল'ম মই, কাৰণ পিঁয়াজখিনি অলপ ৰঙচুৱা হ'লে মাংসখিনি দি দিম তাতে। এতিয়া মই মাংসখিনি দি দিছোঁ ইয়াতে। তেল মই বহুত দিয়া নাই, কাৰণ হাঁহত তেল ওলায়ে, সেইকাৰণে তেল আৰু বহুত দিয়া নাই মই। এয়ে মই আদা নহৰু পেষ্টখিনি দি দিছোঁ, এতিয়া দি দিছোঁ। কাৰণ আদা নহৰু আগতে মই মেৰিনেট কৰি লোৱা নাই, তেলত দি দিছোঁ এতিয়া। ইয়াতে পিচি লোৱা মছলাখিনি এতিয়া দি দিম ইয়াতে। এতিয়া মই আলুখিনি দি দিছোঁ। আজি কোমোৰা আনিব নহ'ল, কাৰণ বজাৰত যোৱা মানুহ নহ'ল। ৰাতিপুৱা গৈছিলোঁ, নাপালোঁ তাতে, আৰু দ্বিতীয়বাৰো নগ'লোঁ। এতিয়া এচামুচ হালধি দি দিছোঁ ইয়াতে, কাৰণ হালধি আগতে অলপ মেৰিনেট কৰোঁতে দিয়া আছিলে, সেইকাৰণে এতিয়া কমাই দি দিছোঁ। এয়া বিলাহী দি দিছোঁ মই এটা। বিলাহীটো নিদিলেও হয়, অপশ্যনেল হয়, কাৰণ মই দি দিছোঁ ভাল পাওঁ কাৰণে। আপোনালোকে এনেকৈ বনাই খাবচোন জুইত বাৰু, কি টেষ্টি হয় খাবলৈ। এয়া মই এতিয়া পানী দি দিছোঁ, মাংসখিনি ভাজা হৈ গৈছে। ইয়াতে দি দিছোঁ মই মিট মছলা অকণমান। আৰু নিমখ অলপ দি দিম, কাৰণ নিমখ আগতে অলপ দি থৈ দিয়ে আছে। এতিয়া এচামুচ নিমখ দি দিছোঁ। কি ধুনীয়া উতল আহি আছে চাওকচোন আপোনালোকে। আৰু এতিয়া অকণমান পানী হৈ গ'লে নমাই দিম। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে, আপোনালোকে আশা কৰোঁ চাই ভাল পাব, আৰু মই বনোৱা ধৰণে বনাই খাবচোন, আপোনালোকে নিশ্চয় ভাল হ'ব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে, শুভৰাত্ৰি।